নমস্কাৰ, মোৰ নাম নেইনা মিলি। মই 8 নম্বৰ আলিমুৰ মিৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 5ম শ্ৰেণীৰ ছাত্ৰী। মই আজি অমলপ্ৰভা দাসৰ বিষয়ে দুআষাৰ ক'ম। আমাৰ দেশত পুৰুষৰ লগতে সমানে দেশৰ হকে কাম কৰা অনেক নাৰীৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। তেওঁলোকে সমাজৰ পৰম্পৰা ভাঙি নিজৰ প্ৰতিভাৰে সমাজৰ উন্নতিৰ হকে বহু কাম কৰি থৈ গৈছে। তেনে মহিলাসকলৰ ভিতৰতে এগৰাকী হ'ল অমলপ্ৰভা দাস। নম্ৰ বিনয়ী আৰু দিশসম্পন্ন অমলপ্ৰভা দাসে জাতিৰ পিতা মহাত্মা গান্ধী আৰু আচাৰ্য বিনোবাজীৰ আগতে নিজকে বলীন কৰি দিছিল। সৰুৰে পৰাই নিজৰ ঘৰখনতে সমাজসেৱা তথা দেশ সেৱাৰ এটি পৰিৱেশ পাইছিল। পঢ়া শুনাত তেখেত বৰ চোকা আছিল। সেই বুলি অনবৰতে পঢ়ি থকা বিধৰ নাছিল। স্কুলৰ পৰা ছুটি হৈ ঘৰলৈ মাক দেউতাকক কামত সহায় কৰে, যেনে ফুলনিত ফুল ৰোৱা, গছ পুলিত পানী দিয়া আদি কাম কৰি তেখেত বৰ আনন্দ পাইছিল। পঢ়া শুনা আৰু নাচ গানত তেখেত বৰ পাৰ্গত আছিল। শিক্ষা শেষ কৰি অমলপ্ৰভা দাসে মহাত্মা গান্ধীৰ আদৰ্শৰ আগত ৰাখি কিছুমান সামাজিক কাম হাতত ল'লে। এই কামত দেউতাক দাস হৰিকৃষ্ণ দাসৰ শৰণীয়া পাহাৰত থকা মাটিত কিছুমান ঘৰুৱা উদ্যোগ পাতিলে। এই উদ্যোগবোৰ হ'ল তেলপেৰা উদ্যোগ, কাগজ তৈয়াৰ, চাবোন তৈয়াৰ, মৌ পালন কৰা আৰু তাঁতত কাপোৰ বোৱা। সেই সময়ৰ ডেকা ডেকেৰীসকল স্বাৱলম্বী হোৱাত এই কামবোৰত সহায় কৰিছিল। এই কামত মাক অমলপ্ৰভা দাসক মাক হেমপ্ৰভা দাসে সহায় কৰিছিল। মাকে বিশ্বাস কৰিছিল যে স্বাৱলম্বীৰ জৰিয়তে দেশ এখন প্ৰকৃত ৰাজহ লাভ কৰিব পাৰিব। সেই সময়তে এইগৰাকী মহিলা মাতৃৰ পৰলোক ঘটিল। 1955 চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজ হিতকৰ কামৰ স্বীকৃতিৰ বাবে পদ্মভূষণ সন্মান প্ৰদান কৰিছিল। অমলপ্ৰভা দাস আজীৱন অবিবাহিত হৈ আছিল। সৰল মন আৰু সমাময়িক অমলপ্ৰভা দাসে উৰেটো জীৱন দুখীয়া আৰু নিচলাৰ চিন্তাৰে অবিবাহিত কৰিলে। ধন্যবাদ।